হেল্ল' গাইজ, আজি আমি ফুৰিব আহিলোঁ। ফুৰিব আহোঁতে আমি ফুৰিব গ'লেতো নহ'ব, গাড়ীখনকো কিবা এটা খুৱাব লাগিব। সেইকাৰণে গাড়ীখনক 200 টকাৰ খুৱাই দিলোঁ। তাৰপিছত এনেকৈ ওলাই দিলোঁ বগামাটিলৈ বুলি। এতিয়া বগামাটিত গৈ আছোঁ। বগামাটিত গৈ যিটো ভিউ দেখাম সেইটো আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টোৰ লগত বনি থাকক একেলগে। এইখিনি হৈছে প্ৰথম গেটখন বগামাটিৰ। এনেকৈ ইয়াৰ পৰা এণ্ট্ৰি কৰিব লাগিব। তাৰপিছত আছে আমি আহি পালোঁ বগামাটিত। তাৰপিছত এনেকৈ পাহাৰৰ ওপৰত উঠিব পাৰে। এনেকৈ উঠি আহিলোঁ। উঠি ইয়াৰ পৰা এনেকুৱা এটা ভিউ দেখে আপোনালোকে চাই থাকক, কি ধুনীয়া ভিউ। এইটোৱে ভিউটো, ফাইনেল ভিউটো ওপৰৰ পৰা এইটোৱে আৰু। তাৰপিছত এনেকৈ গোটেইখিনি দেখা পায় ওপৰৰ পৰা। দেখি কিবা এটা ভাল লাগে মনটো। ইমান ধুনীয়া প্ৰকৃতিৰ প্ৰেম, প্ৰকৃতিৰ মাজত এনেকুৱা এটা আহি কিবা এটা ভাল লাগে আৰু। তাৰপিছত দুখমান এনেকৈ ফটো উঠিলোঁ। কেনে লাগিছে কমেণ্ট কৰি জনাবচোন। তাৰপিছত লাহেকৈ ঘৰলৈ বুলি ঘূৰি আহিলোঁ। বাই বাই।